যোৱা ১৭ জানুৱাৰীত ম্যানমাৰৰ সৈন্যই অস্ত্ৰ-শস্ত্ৰ লৈ ভাৰত, ম্যানমাৰ আৰু বাংলাদেশৰ ট্ৰাই জনচনত অৱস্থিত বান্দুকবাংগা গাঁৱত প্ৰৱেশ কৰে। আৰাকান আৰ্মীৰ যোদ্ধাসকলে তেওঁলোকৰ শিবিৰক আগুৰি ধৰি বন্দী কৰাত মিজোৰামলৈ পলায়ন কৰে। ম্যানমাৰৰ জোৱানসকলক ওচৰৰ পাৰভাৰ আছাম ৰাইফলছৰ শিবিৰলৈ লৈ যোৱা হয় আৰু পিছত তেওঁলোকৰ অধিকাংশকে লুংলেইলৈ স্থানান্তৰ কৰা হয় বুলি আনুষ্ঠানিকভাৱে জনায়। তেতিয়াৰ পৰাই তেওঁলোক আছাম ৰাইফলছৰ তত্ত্বাৱধানত আছে বুলি আনুষ্ঠানিকভাৱে জানিবলৈ দিয়ে। এই ২৭৬ জন জোৱানক শনিবাৰ আৰু দেওবাৰে আইজললৈ অনা হৈছিল, লেংপুই বিমানবন্দৰৰ পৰা ম্যানমাৰলৈ পৰিবহণৰ বাবে। গোটটোৰ নেতৃত্বত আছে এজন কৰ্ণেল আৰু ইয়াত ৩৬ জন বিষয়া আৰু ২৪০ জন নিম্ন পদবীৰ কৰ্মী আছে বুলি বিষয়াসকলে জনায়। ইয়াৰ আগতে ৩৫৯ জন জোৱানক ইতিমধ্যে নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছিল বুলি তেওঁলোকে জানিব দিছে। নৱেম্বৰ মাহত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰেৰে ১০৪ জন ম্যানমাৰৰ সেনা জোৱানক মিজোৰামৰ বিভিন্ন স্থানৰ পৰা মণিপুৰৰ সীমান্তৱৰ্তী চহৰ মৰেহলৈ প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পিছত দেশলৈ ঘূৰাই পঠিওৱা হৈছিল। চলিত মাহৰ আৰম্ভণিতে ম্যানমাৰৰ সেনাৰ বিমানেৰে লেংপুই বিমানবন্দৰৰ মাজেৰে ২৫৫ জন জোৱানক উভতাই পঠিওৱা হৈছিল।